নমস্কাৰ, আজি মই এটা প্ৰাকৃতিক ভিডিঅ' এটা আনিছোঁ যাৰ দ্বাৰা আপোনালোকৰ ছালখন সুন্দৰ আৰু কেনেকৈ বগা হৈ আহিব তাৰ বিষয়ে ক'ব আহিছোঁ। হয়, ছালখন একেদিনাতে বগা আৰু একেবাৰে সুন্দৰ হৈ নাহে। তাৰ কাৰণে আমি ছালখন আগৰে পৰা অলপ কেয়াৰ ল'ব লাগিব। হয়, ছালখনৰ অলপ প্ৰাকৃতিকভাৱে আমি ভাল উপাদানখিনি আমি ল'ব লাগিব ছালখন সুন্দৰ কৰি ৰাখিবৰ কাৰণে। ছালখন সুন্দৰ, নিমজ আৰু বগা কৰিবৰ কাৰণে এটা ভাল প্ৰাকৃতিক উপাদান যিটো আপুনি অতি সোনকালে ঘৰতে পাব, তাৰ এটা বিধান আনিছোঁ। হয়, ছালখন বিশেষকৈ আজিৰ দিনত সূৰ্যৰ কিৰণ ৰশ্মি হওক বা প্ৰাকৃতিকৰ যিবিলাক প্ৰদূষণ আছে, সেই প্ৰদূষণৰ ফলতো ছালৰ ৰং সলনি হৈ আহে, বগাটো লাহে লাহে নোহোৱা হৈ যায়, ছালত পিগমেণ্টেশ্যনৰ সমস্যা হয়, নানা আনুষংগিক সমস্যা হৈ আহে। ইয়াৰ আগতে আপোনালোকে মোৰ চেনেল আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক আমি আজি তাৰ বিষয়ে ক'ব আহিছোঁ। প্ৰথমতে হৈছে যে ছালৰ যিটো ৰং, সেই ৰংটো লাহে লাহে নোহোৱা হৈ আহে, সুন্দৰ বগা ছালটো। তাৰ কথাটো আমি কৈছোঁৱেই যে প্ৰাকৃতিক যিবিলাক আমাৰ উপাদানখিনি নলৈ কেমিকেল লগোৱাৰ কাৰণেও হয় আৰু যিটো পৰিৱেশ প্ৰদূষণৰ কাৰণে হয়। গতিকে ইমান একটা সুন্দৰ ছালৰ কাৰণে প্ৰথমতে আমি ল'ব লাগিব প্ৰাকৃতিক হিচাপে মচুৰ দাইল। হয়, ঘৰে ঘৰে সকলোৱে মচুৰ দাইল ব্যৱহাৰ কৰে। মচুৰ দাইলত প্ৰাকৃতিকভাৱে বহুত ভিটামিন থাকে, যিটো ভিটামিনত আপোনাৰ কোনো মিহলি হৈ নাথাকে আৰু স্কিনৰ কাৰণে বহুত ভাল। তাৰ লগতে ল'ব লাগিব গাখীৰ। হয়, গাখীৰটো আমি জানোৱেই স্কিনৰ কাৰণে কিমান ভাল। আমিতো স্কিনটো ক্লিনজিং কৰি ৰাখে গাখীৰ, আৰু দুটা একেলগে মিশ্ৰণ কৰিব লাগিব। হয়, মচুৰ দাইল আৰু গাখীৰ একেলগে মিশ্ৰণ কৰিব লাগিব। মিশ্ৰণ কৰিব, তাৰ লগতে ল'ব লাগিব বেচন। ছালৰ কাৰণে খুব ভাল বেচন, ছালখন কোমল কৰি তোলে, ছালখনৰ ৰংটো ধুনীয়া বগা কৰি তোলে। গতিকে এই তিনিটা মিশ্ৰণ ল'ব লাগিব আমি। গাখীৰ, বেচন আৰু মচুৰ দাইল আমি মিশ্ৰণ কৰি ল'ব লাগিব। হয়, বেচনটো বহুত ভাল। এই তিনিওটা একেলগে মিশ্ৰণ কৰি আমি ল'ব লাগিব। এই মিশ্ৰণটো আমি এতিয়া সুন্দৰকৈ ছালখনত লগাব লাগিব আৰু ছালখন পৰিষ্কাৰ কৰি আপুনি এই মিশ্ৰণটো 15 বা 20 মিনিট সময় লগাব। এনেকৈ আপুনি সপ্তাহত 2 দিনকৈ কৰিব। হয়, সপ্তাহত 2 দিনকৈ কৰি চাব। লাহে লাহে আপোনাৰ ছালৰ ৰংটো সুন্দৰ হৈ আহিব আৰু ছালখনৰ এটা বগা আৰু এটা স্কিনখন গ্ল' হৈ আহিব। গতিকে এইটো ঘৰত আপোনালোকে ব্যৱহাৰ কৰিবচোন। নিশ্চয় এইটো প্ৰাকৃতিক এটা উপাদান, ঘৰত পোৱা সামগ্ৰীৰে সুন্দৰকৈ আপুনি ছালখন ধুনীয়াকৈ ৰাখিব পাৰিব আৰু আশা কৰিছোঁ আপুনি এই নিশ্চয় ফলাফলটো ভালেই পাব। ত' ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আশা কৰিছোঁ, আৰু যদি ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।